আজিৰ ৰেচিপিটোৰ বাবে মই ইয়া লৈছোঁ ব্ৰইলাৰ মাংস। ইয়াত মিট মছলা, জলকীয়া পাউডাৰ, মিঠাতেল আৰু পিঁয়াজ সানি লৈছোঁ। তাৰপাছত ইয়াত ডাঙৰ ডাঙৰ কটা আলু, ডাঙৰকৈ কাটি লোৱা কোমোৰা, ডাঙৰকৈ কটা দুটা পিঁয়াজ আৰু মিহিকৈ কটা পিঁয়াজ, যিখিনি মই ভাজিবৰ বাবে ব্যৱহাৰ কৰিম, দুটা ভোট জলকীয়া, আদা আৰু নহৰু আৰু দুখিলা মান ধনিয়াৰ পাত। মই জুইত কেৰাহী পাতি কেৰাহীটো গৰম হ'বলৈ দিলোঁ আৰু এতিয়া মই ইয়াত মিঠাতেল দি গৰম হ'বৰ কাৰণে অলপ সময় ৰাখিম। এয়া মই মিহিকৈ কাটি লোৱা পিঁয়াজটো তেলত দি দিছোঁ আৰু ইয়াক অকণমান ৰঙা হোৱালৈকে মই এতিয়া ভাজিলোঁ। তাৰপাছত ইয়াত মই মাংসখিনি দি দিম। মাংসখিনি কেৰাহীত দি মই এতিয়া ইয়াক 5 মিনিটমান সময় ভাজিম। এয়া মই মাংসখিনি লৰাই 5 মিনিটমান ৰঙচুৱা হোৱাকৈ ভাজিলোঁ। এতিয়া মই ইয়াত থেতেলিয়াই লোৱা আদা আৰু নহৰুখিনি দি দিম। মই বেলেগ মছলা নিদিওঁ, কিয়নো মই সানোতে মাংসখিনি যেতিয়া কেঁচাকৈ সানিছিলোঁ তেতিয়াই মই সকলোবিলাক মছলা দি থৈছোঁ। ইয়াত মাত্ৰ মই এতিয়া নিমখটো যোগ কৰিম। নিমখ দিছোঁ। তাৰপাছত আকৌ অকণমান সময় ভাজি মই ইয়াত আলু আৰু কোমোৰাখিনি দি দিম। পাহৰিছিলোঁ, মই এই ডাঙৰকৈ কাটি লোৱা পিঁয়াজ কেইডোখৰ ইয়াত দিবলৈ থাকিলেই, দি দিছোঁ। আৰু এতিয়া ইয়াক মই প্ৰায় 3 মিনিটমান লৰাই ভাজিলোঁ অকণমান সময়। এতিয়া মই ইয়াত গোটা ভোট জলকীয়া দুটা দি দিছোঁ। তাৰপাছত ইয়াত কাটি লোৱা কোমোৰা আৰু আলুখিনি দি দিম। মই পানী বেছি নিদিওঁ, আজি অকণমান পানী ছটিয়াই আজি সিজাই দিম। এতিয়া এইখিনি সকলোখিনি অলপমান লৰাই ভাজি মই ঢাকোন মাৰি থৈ দিম। লাগি ধৰা যেন দেখিলে ইয়াত অলপমান পানী ছটিয়াই দিম। এয়া পানী নিদিয়াকৈ কোমোৰা পানী ওলাই মাংস সিজিলে আৰু কোমোৰাও সিজি গ'ল। এয়া আলুটো বাৰু সিজিলেই। এতিয়া আমাৰ কোমোৰাৰ সৈতে ব্ৰইলাৰ মাংস খাবৰ বাবে ৰেডি হৈ গ'ল। মই ঢাকন দি প্ৰায় 10 মিনিটমান সিজালোঁ আৰু সকলোবোৰ সিজি যোৱাত এতিয়া মই ইয়াক নমাই থ'ম। এয়া মাংস ভাজি নমাবলৈ হ'ল। ইয়াত মই এতিয়া মান ধনিয়া পাত কেইখিলা হাতে ছিঙি পেলাই দি দিছোঁ। এয়া আমাৰ মাংস খাবৰ বাবে ৰেডি হৈ গ'ল। জহা চাউলৰ ভাতৰ সৈতে মই খাবৰ বাবে সজাই দিলোঁ। ইয়াৰ মানে গোন্ধটো একদম হাঁহৰ মাংসৰ নিচিনা লাগিছে। খাই চাগে ভালেই লাগিব। আৰু আপোনালোকে মোৰ এই ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। যদি যিসকলে মানে মোৰ ভিডিঅ'বোৰ আপলোড পাই থাকিবলৈ বিচাৰে, তেনেহ'লে কাষত থকা বেল আইকনটো টিপি দিব। আজিলৈ আহোঁ, পুনৰ এটা নতুন ভিডিঅ'ৰে লগ পোৱাৰ আশাৰে ধন্যবাদ।